আমাৰ এই অকণিটোৰ আজি অন্নপ্ৰসন্ন সি ফুষ্টি মাৰি শুই আছে আৰু এইফালে জেঠাইকে বেলুন ফুলোৱাত ব্যস্ত আৰু আমাৰ বাবা ইয়াত ঐকে বাতিকেইটা লৈ কৰি আছে আৰু বায়েকে আকৌ বেলুন ফুলোৱাত ব্যস্ত বেলুন তাই ফুলোৱা নাই এনেই নামতে এইটো বাতিটো লৈ খেলি আছে এইটো চাইনা দেশৰ নিচিনা লাগি যায় বাতিটো দেখিলে আৰু এইফালে মাকে ইফালে সিফালে ওলোৱা সোমোৱা কৰি আছে আৰু পুতেকে শুই আছে যাৰ অন্নপ্ৰসন্ন আছে অন্নপ্ৰসন্নৰ কাৰণে বাপেকে আমাক খুৱাবৰ কাৰণে ব্ৰইলাৰ পেটু চাফা কৰি আছে মাংস নোখোৱাই ব্ৰইলাৰ পেটুহে খুৱাবলৈ কাৰণে পুৰা ব্যস্ত নহয় গাইজ এনেই মিছা কথা এটা কৈছোঁ মই এই মাংস কাটি হৈ গ'ল মানে এতিয়া এই পেটু চাফা কৰি আছে জ্বলা ভাজিৰ কাৰণে হয় নাই অঁ অন্নপ্ৰসন্নৰ কাৰণে খোৱা বোৱা পূৰা ৰেডি কৰিবৰ কাৰণে এইফালে কুকাৰত ভাত পাতি দিছে আৰু এইফালে পাকঘৰত একদম বিধে বিধে আলু বিলাহী নাফু পিঁয়াজ আদা নহৰু চব খুন্দি আছে এইফালে মাছ মাংস পূৰা একদম যা যোগাৰ চলি আছে এইফালে ভাগিনীয়েকৰ অন্নপ্ৰসন্ন বুলি জেঠাইকে পূৰা একদম ভাজি বনোৱাত ব্যস্ত জ্বলা ভাজিকণ বনোৱা দায়িত্বটো মোক দি দিলে আৰু কেনেকৈনো না বুলি কওঁ নহয় জানো সেইকাৰণে বনাই দিছোঁ আৰু ধুনীয়াকৈ ইয়াৰ পিছৰ পৰ্যায়টো আপোনালোকক দেখাই আছোঁ ল'ৰাটোৱে বাৰু জ্বলা ভাজিকণ নাখায় এই ডাঙৰকেইটা টেষ্ট কৰিবৰ কাৰণে মই জ্বলা ভাজিকণত লাগি দিছোঁ আৰু অকণমান এইফালে ল'ৰা আছে কাৰণে ধৰা পৰা হৈছে আমাৰ অকণিটো ইয়াৰ অন্নপ্ৰসন্ন আছে এতিয়া পে কৰি আছে বায়েকক চুলি টানা দি আছে বায়েকে খঙতে তাক জোকাৰি দিছে তাক খং উঠি গৈছে আৰু ইয়াৰ অন্নপ্ৰসন্ন আজি কি খায় তাকে আপোনালোকক দেখাবলৈ ৰৈ আছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব অন্নপ্ৰসন্নৰ কাৰণে এয়া মাকে আমাৰ অকণিক লৈ আছে তাৰপিছত এয়া বাপেক শান্তনু ৰাজখোৱা কৰবী ৰাজখোৱা আৰু এয়া আইতাকে প্ৰাৰ্থনা কৰিছে দেই ভালে কুশলে ল'ৰাটি ডাঙৰ হওক আৰু জয় ৰাম বোলা জয় হৰি বোলা অন্নপ্ৰসন্ন ল'ৰাই যি খাই চব খাব লাগিব আজি আৰু দেই চব চেলেকাব আজি অলপ চবেই চেলেকা বাস্তৱ ৰাজখোৱা মাকে খোৱালে এইবাৰ বাপেকে খুৱাব এয়া বাপেকে খুৱাইছে শান্তনু ৰাজখোৱা আমাৰ অকণিৰ নামটো আকৌ বাস্তৱ ৰাজখোৱা বাপেকে খুৱাই হ'ল এতিয়া আইতাকে খুৱাব দেই এয়া আইতাকে খুৱাবলৈ লৈছে আইতাকে আকৌ নিয়মটো কৰি দিছে গাখীৰ অকণমান চেলেকাই দিয়ক গাখীৰ অকণ এই আঙুলি দি চেলেকাই দিলে হ'ব নিয়মটো আৰু এইবাৰ পাল পৰিছে জেঠাইকৰ এইবাৰ জেঠাইকৰ পাল পৰিছে জেঠাইকে খুৱাবলৈ লৈছে দেই জেঠাইকে সানি আছে খুৱাব এতিয়া খোৱালে বাস্তৱে খালে দেই ধুনুকে সোনকালে ডাঙৰ হ'ব লাগিব আজি অন্নপ্ৰসন্ন জেঠাইকে খুৱালে আইতাকে খুৱালে মাকে খুৱালে বাপেকে খুৱালে জেঠুৱে কওঁ বোলে অকণমান খুৱাই দিয়ে হেনো খোৱা চবৰ হাততে খোৱা আৰু ডাঙৰ খোৱা সোনকালে দেই ডাঙৰ হোৱা দেই সকলোৱে আশীৰ্বাদ দিব দেই আমাৰ সৰু পোনাটি যাতে ডাঙৰ হয় আৰু আপোনালোকৰ মাজত সদায় হাঁহি ধেমালিকৈ থাকিবলৈ থৈ দিয়া পইচাটো থৈ দিয়া ভাইটি পইচাটো থোৱা
খাব পইচা চিনি পাই খোৱালে এতিয়া বাইকৰ পাল পৰিছে এইয়া বায়েকে খোৱাবলৈ গৈছে দেই বাইকে 100 টকা দিলে জেঠাইকে 50 টকা দিছে 100 টকা দিছ দে এগৰা খাবি দেই এগৰা খাবি 100 টকা ন ঐ উলিয়াই দিছে ইমান ক'ত খাব হ'ব একদম মিঠাই অকণ খালি মিঠাই মিঠাই অকণকৈ খুৱাই যাব অকণমান নিয়ে চলেকাই দিয়া হ'ব দম যা অকণমান অন্ন প্ৰসন্ন তাৰ পুৰা প্ৰসন্ন হৈ গ'ল আৰু মন পানী অকণ খাই দে এতিয়া পানী খাই আহি তালৈ যাম আমি মিনি অকণ খাই মিনি খাই লাগিছিলে অন্ন প্ৰসন্নত লৰাই কি টানে তাৰ ওপৰত ভাগ্য নিৰূপণ কৰে বুলি কোৱা হয় এতিয়া আমাৰ বাবাই কি টানিব পইচাকে ললে পইচা ললে তাৰমানে এই ধনঞ্জয় হ'ব ধনঞ্জয় কৰিব ই পঢ়া শুনা বাদ দিয়া গাড়ী চাবিও নালাগে পইচা 1 নম্বৰ আৰু পইচাকে ললে এই ধনঞ্জয় হ'ব ধনঞ্জয় যেনেকে হ'লেও এই টকা ঘটিব আৰু পইচা